হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল ৰঘু মিক্সাৰ। আশা কৰোঁ আপোনালোকৰ ভাল। অকণমান মোৰ আজি বাগান দেখা পোৱা গৈছে, মানে সৰু সুৰা বাগান আৰু এইবোৰ দেউতাই জেকপুটি দি আছে। এনেকৈ আৰু ঘৰতে কৰিছোঁ আৰু এইবোৰ বেঙেনা, জলকীয়া বেঙেনাবোৰ লাগি আছে, অৱশ্যে খাই আছোঁ, এসাজৰ ওলাই আছে। এই লাও লগতে পদিনা ৰুইছোঁ মই, পদিনাবোৰ হৈছে আৰু চাৰো চাইডে পদিনা আছে। এইবোৰ নেচেৰা হয়, এতিয়া বগাব ধৰিছে আৰু চেৰা। ইয়াত আৰু তিয়ঁহ দিছোঁ, লগতে আৰু বেঙেনা খাই থাকোঁ আৰু 2-3 দিনৰ মূৰে মূৰে এসাজলি থাকে আৰু জলকীয়াও দিছোঁ, জলকীয়াও ফুলিব ধৰিছে আৰু এনেকৈ। লগতে কাৰ্টুনতে এইবোৰ ৰেহুন ৰুই দিছোঁ, অকণমান নহৰুৰ দামো বেছি না। এইটো চাইডে আৰু বিলাহী এডাল হৈছে, লাগিব ধৰিছে আৰু এই লাও বগাইছে, ৰঙালাও তাতে আৰু স্কচৰ গাছো বগাইছে। ইয়াত আৰু ভেন্দিও দিয়া গৈছে, আছে কি বাগান চব মিক্সাৰ আৰু এই মান ধনিয়া মই ৰুইছিলোঁ, হৈছে আৰু এইটো পাতে পালেং কিন্তু মান ধনিয়া গজিছে নিজে নিজে। এইফালে জলকীয়া, লাও বগাই আছে আৰু এইফালে এইটো হৈছে, এইটো হেৰি বুলি কয়, অৰহি বুলি কয়, এইটো লাগিব ধৰিছে আৰু পদিনা শাক আছে, এইবোৰ হৈ আছে। ৰোৱা বস্তু ৰুই খাই খুবেই ভাল পাওঁ, মানে কিনাত চাই আৰু এইবোৰ যোৱা বছৰৰ ফটো হয়। যোৱা বছৰ বহুত খাইছোঁ, জিকা খাইছোঁ, তিয়ঁহ খাইছোঁ, নেচেৰা খাইছোঁ, মানে নিজেও খাইছোঁ, বেলেগকো খুৱাব পাৰিছোঁ ছাদত ৰুই। আগতে আমাৰ পথাৰত আছিল, বহুত জেগাতে আমি কৰিছিলোঁ, কিন্তু চোৰৰ উৎপাতত খাব নোৱাৰা হৈ গৈছে। তাৰমানে সিহঁতে অত্যাচাৰ, লৈ যায় গুৰুতে ছিঙি থৈ যায়, এনেকুৱা আৰু সেইকাৰণে এতিয়া ছাদৰ ওপৰতে কৰোঁ আৰু ছাদৰ ওপৰত বা ঘৰত যিখিনি জেগা আছে ক'তো খালী নথওঁ আৰু এইবোৰ ছাদত নেচেৰা লগাইছিলোঁ, এইবোৰ মাই ছিঙিছে। এনেকৈ আৰু খাওঁ আৰু প্ৰত্যেক বছৰে, এইবাৰো কৰিছোঁ। চ' এইখিনি দেখালোঁ আৰু বাই বাই।